বাইদেউ সাহিত্যিক হয়। বাইদেউ নমস্কাৰ জনাইছোঁ। আৰু বাইদেউ এই যে আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ নাম দিছে ৰাংচাং আৰু এটা শব্দ হ'ল দি চেংগ্ৰিলা। এই দুটা শব্দৰ অৰ্থ কি? এইটো মেইন ৰাংচাঙৰ অফিচিয়েল কোঠালি। মানে এই ৰিজৰ্টখনৰ সম্পূৰ্ণ নেতৃত্বত আছে বুকু ভাই আৰু বুকু ভাৰ। মই বুকু, সকলোৱে বুকু বুলি জানে। মোৰ নাম আচলতে আৰু শ্বৰীফ ভাইহঁতে আছে অলপ। আৰু এইটো যে বনাইছে ইমান ধুনীয়া এটা, ক'ব গ'লে এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰথমখন ৰিজৰ্ট হয়। আৰু এই ৰিজৰ্টখন বনোৱাৰ মানে আৰু আইডিয়াটো কেনেকৈ আহিল? আইডিয়াটো মানে আৰু বৰ্তমান তোমাৰ এই ৰিজৰ্টখনত কি পোৱা যায় আৰু এতিয়া খোৱা খাদ্যৰ মাজত কি পোৱা যায়? খোৱা খাদ্যৰ মাজত আপোনালোক আৰু নেক্সট প্লান এতিয়া এয়া হ'ল ৰাতিৰ ৰাংচাং অৰ্থাৎ হোটেল আৰু ৰিজৰ্ট আমাৰ বিলাচীপাৰা যিখন নতুন উঠিছে। কেইদিনমানৰ পৰা ফেচবুকত একদম ভাইৰাল হৈ আছে। আমাৰ বিলাচীপাৰাত এইখন হৈছে প্ৰথম। বলক আমি এতিয়া ভিডিঅ'টো ভালকে ষ্টাৰ্ট কৰোঁ, ভিতৰত সোমাই যাওঁ। হোৱাটছআপ এভৰিবডি, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দ্য গ্ৰেট ব্লগছ। দি গ্ৰেট ব্লগছৰ আজিৰ এই ভিডিঅ'টো বহুত ধামাক্কাদাৰ হ'বলৈ গৈ আছে, কাৰণ মই আজি আপোনালোকক দেখুৱাম বিলাচীপাৰা চহৰৰ একেবাৰে মাজমজিয়াত নতুনকৈ সৃষ্টি হোৱা এখন ফুডিং এণ্ড ৰিজৰ্ট। আৰু এই ৰিজৰ্টখন কিমান ধুনীয়াকৈ সৃষ্টি হৈছে সেই সকলোবোৰ দেখুৱাম। আৰু লগতে দেখুৱাম এই ৰিজৰ্টখনত আপোনালোকে কি বস্তু খাবলৈ পাব আৰু এই ৰিজৰ্টখনত থকা ধুনীয়া ফুলৰ গছবোৰ আৰু ফুলৰ সুবাসবোৰ আৰু কি আছে খাবলৈ, আপোনালোকে কি পাব তাতে, সকলো বস্তু চব দেখুৱাম ভিডিঅ'টোৰ মাধ্যমেদি। আৰু এই ৰিজৰ্টটো সৃষ্টি হোৱাৰ আঁৰৰ কাহিনী কিছু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো পলম নকৰাকৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টো, স্কিপ নকৰাকৈ মোৰ লগত চাই থাকক দি গ্ৰেট। আৰু এইখনে হৈছে ৰাংচাঙৰ মানে আৰু এতিয়া যাম ৰেষ্টুৰেণ্টৰ একদম ভিতৰলৈ। আৰু ভাই বনাইছে কিছু বিলাচীপাৰাৰ মাজমজিয়াত যে ইমান ধুনীয়া ৰিজৰ্ট ভাই কল্পনা কৰিব নোৱাৰি। কথা এটা আছে নহয়, এন আইডিয়া কেন চেঞ্জ ইয়ৰ লাইফ। আৰু এইটো যে আছে এইটো আপোনালোকক দেখুৱাইছোঁ দিনত, মানে বাজিছে 4:30 দিনত। আৰু অলপ পিছত ৰাতি হ'ব না, আজি পুৰা মস্তি কৰিম, পুৰা মস্তি। আৰু মই আপোনালোকক যি আগৰটো দেখুৱাইছিলোঁ, মই আগতে কৈছোঁ যে মই আগতে আপোনালোকক সেইটো দিনৰ দৃশ্য দেখুৱাই আছিলোঁ। তো দেখুৱাই আছোঁ এইটো ষ্টাৰ্টিং আৰু চাওক নানা ৰঙীন লাইটৰ পোহৰত এইটো আলোকিত হৈ গৈছে। আৰু এইটো হ'ল ৰাংচাঙৰ ৰাতিৰ দৃশ্য। হে গাইজ, তো বলক আমি এতিয়া ভিতৰত সোমাই যাওঁ আৰু মোৰ লগতে আপোনালোককো দেখুৱাম ভিতৰত কি আছে, কি খোৱা খাদ্য আপোনালোকে পাব, কি নতুন ধৰণৰ নতুন খোৱাৰ ব্যৱস্থা কৰা হৈছে, নতুন আইটেমৰ ব্যৱস্থা কৰা হৈছে। এই চব দৃশ্য দেখুৱাম, লগতে দেখুৱাম ইমান ধুনীয়া এটা পাৰ্ক সদৃশ ৰিজৰ্ট। ভাই ফিদা, লেটছ কাম। মই গ'লো এখন ৰিজৰ্টত যি লাগে মানে একদম তামাম আইডিয়া ভাই, তামাম। চব কি আছে ৰাংচাং। বটলড ৱাটাৰ, চিকাঞ্জি, লাইম সোডা, জিৰা পানী, মিন্ট লেমনেড। আৰু এইবোৰ হৈছে ৰাংচাঙৰ অফিচিয়েল কোঠালিটোৰ একেবাৰে গাতে লাগি আছে ধুনীয়া ফুলৰ টাব। মই আপোনালোকক দেখুৱালোঁ ইয়াত চাৰিওফালৰ দৃশ্য, ইয়াত কিমান ধুনীয়া লাইটবোৰ লগোৱা আছে, কিমান ধুনীয়া ফুলৰ টাববোৰ সজাই পৰাই ৰখা হৈছে। ফুলৰ এক সুবাসে ইয়াতে আহিলে আপোনালোকে গম পাব। আৰু এতিয়া মই আপোনালোকক দেখুৱাম ভিতৰৰ কিছু দৃশ্য, ভিতৰত কেনেধৰণে সেইবোৰ বস্তু ৰখা হৈছে, কি আছে আৰু চব দেখুৱাম। তো বলক মোৰ লগত ভিতৰলৈ, লেটছ গ'। আৰু এতিয়া বলক ৰাংচাঙৰ মূল অফিচিয়েল কোঠালিটোলৈ। এইটো হ'ল মূল অফিচিয়েল কোঠালি ৰাংচাঙৰ। আৰু ইয়াতে আহি আপোনালোকে উপভোগ কৰিব পাৰিব বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ সোৱাদ। আৰু এইটোৱে হৈছে ৰাংচাঙৰ ভিতৰ ভাগৰ দৃশ্য। ইয়াতে CCTVৰ পৰা আৰম্ভ কৰি AC চবৰ ব্যৱস্থা কৰা হৈছে। আৰু এইটোৱে হৈছে মূল কেবিন। লগত আছে মোৰ এজন ফ্ৰেণ্ড, তাৰ কম আৰু পিছত। আৰু ফাৰ্ষ্ট কেনেকুৱা লাগিছে ইয়াতে? তো মোৰতো ইয়াত আহি বহুত ভাল লাগিছে ৰাংচাং ৰিজৰ্ট যিটো। আৰু এটা কথা সেইটো হৈছে যে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত এতিয়ালৈকে কোনোবা ৰিজৰ্ট নাছিলে। তো এইটো ইয়াত হোৱাতে বহুত ভাল লাগি আছে। আৰু আমাৰ বিলাচীপাৰাতে হৈছে, সেইকাৰণে আমাৰ মাজত এই মুহূৰ্তত আছে এই ৰাংচাং হোটেল ৰেষ্টুৰেণ্টৰ মালিক ক'ব গ'লে আমাৰ বাইদেউ হয়, বাইদেউ সাহিত্যিক হয়। বাইদেউ নমস্কাৰ জনাইছোঁ।
আৰু বাইদেউ এই যে আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ নাম দিছে ৰাংচাং আৰু এটা শব্দ হ'ল দি চেংগ্ৰিলা এই দুটা শব্দৰ অৰ্থ কি? আচলতে মই ৰাংচাংটোৱে প্ৰথমতে ক'ম। ৰাংচাং এটা কাৰ্বি শব্দ, যদিও আজিকালি অসমীয়া অভিধানত ই অন্তৰ্ভুক্ত হ'ল। ৰাংচাং মানে সূৰ্য, বা কাৰ্বি শব্দত সূৰ্য য'ৰ পৰা উদয় হয় সেই ঠাইটো। গতিকে মই ভাবোঁ যে এয়া সূৰ্য উদয় হোৱা ঠাই, আৰু ইয়াত যিসকল আহিব আমাৰ ইয়াতে আহক, ভাল পাওক, ভালকৈ খাওক, সকলোৰে কুশল মংগল হওক, সকলোৱে নিৰ্জনতা উপভোগ কৰক। এই সূৰ্য উঠা ঠাইডোখৰ ঠিক তেনেকুৱা ধৰণে নিৰ্জন হৈ থাকে য'ত, ঠিক তেনেকুৱা ধৰণৰ কথা পাতি প্ৰতিগৰাকী গ্ৰাহকেই এগৰাকী সূৰ্যৰ প্ৰতীক। আৰু এটা শব্দ আছে দা হাংগ্ৰিলা চাংগ্ৰিলা, সেইটো কি ক'ম আৰু, জাষ্ট এটা ষ্টাইল বুলি ক'লে। ইমান সময় মই আপোনালোকক যি ৰিজৰ্টখন দেখুৱালোঁ, এই ৰিজৰ্টখনৰ সম্পূৰ্ণ নেতৃত্বত আছে বুকু ভাই। আৰু বুকু ভাইৰ পৰিচয়টো দিবা। মই বুকু, সকলোৱে বুকু বুলি জানে। মোৰ নাম আচলতে মাধুৰ্য বৰুৱা। ত' মা দেউতাৰ সহায়ত সকলোৰে আশীৰ্বাদেৰে চাওঁ এতিয়া আগলৈ কি হয়। আৰু শ্বৰীফ ভাইহঁতে আছে, তেওঁলোকে প্ৰমোট কৰি থাকিব, কি কয় আৰু তেওঁলোকে। আৰু এইটো যে বনাইছে ইমান ধুনীয়া এটা, ক'ব গ'লে এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰথমখন ৰিজৰ্ট হয়। আৰু এই ৰিজৰ্টখন বনোৱাৰ মানে আৰু আইডিয়াটো কেনেকৈ আহিল? আইডিয়াটো মানে চোৱা, এতিয়া শ্বৰীফ ভাই বুলি তুমি বুলিও কৈছোঁ। আৰু ঠিক আছে, এদিন আমাৰ আচলতে আৰু এটুকুৰা মাটি আছে বেলেগ জেগাত। ত' লকডাউনৰ সময়ত গোটেইখিনি তেনেকৈ পৰি আছিলে। পিছত মই মানে দেউতা এদিন ক'লে যে তাৰ মাটি দুটুকুৰা চাই আহা, যে কি হৈ আছে কি হয়। ত' মোৰ এজন বন্ধু আছে, তাৰ নামটো মেনশ্যন কৰোঁ মই, ঋতুৰাজ বুলি। ত' তাৰ লগত মই একেলগে আহিছিলোঁ, ইয়াতে আহিছিলোঁ। প্ৰথমতে সেইটুকুৰ মাটিত গৈছিলোঁ, তাৰপিছত আজি ৰাংচাং য'ত উপস্থিত আছে ইয়াতে, তাতে আহিছিলোঁ মই। তেতিয়া ঋতুৰাজে ক'লে যে এইখন এমন কৰি ফেলে কেনে থৈছে, আমাৰ দেশী ভাষাত কৈছিলে দেই, যে এইখন এনেকৈ পেলাই কিয় থৈছা, ইয়াতে কিবা এটা বনাব পাৰা। মই এনে হাঁহি ধেমালি কৰিলোঁ যে কি বনাবা, ধাবা বনাম নেকি? তাৰ যিটো এক্সপ্ৰেশ্যন আছিল সেইটো হঠাৎ চেঞ্জ হৈ গ'লে, ধাবা বনাবি, কিয় নবনাবি, সেই টাইপৰ। বাছ এটা মানে ফ্ৰেকশ্যন অফ এ ছেকেণ্ডত আইডিয়াটো আহি গৈছিলে তেতিয়া। মানে সেইটোৱে মেইন। আৰু বৰ্তমান তোমাৰ এই ৰিজৰ্টখনত কি পোৱা যায়? এতিয়া যদি সন্মুখৰ পৰা যেনেকৈ শ্বৰীফ ভাই দেখাইছে বা দেখাব, আগলৈ ভিডিঅ'টো চাবলৈ পাৰিব, হয়তো আগতে দেখাইছে। এতিয়া আমাৰ চিলড্ৰেনছ পাৰ্ক এটা বনাম বুলি ভাবিছোঁ, সৰুকৈ বাচ্ছাবোৰ যাতে আহি খেলিব পাৰে। আৰু এতিয়া খোৱা খাদ্যৰ মাজত কি পোৱা যায়? খোৱা খাদ্যৰ মাজত আপোনালোকে গোটেইখিনি পাব। তন্দুৰ আইটেম, চাইনিজ কুজিন আছে, ইটালিয়ান কুজিন আছে, মেক্সিকান কুজিন আছে, অসমীয়া আমাৰ থালি আছে, অসমীয়া আইটেম কিছুমান আছে, এই আৰু পিজ্জা চিজলাৰ আইটেম গোটেইখিনি পাব। আৰু চেফছৰ স্পেচিয়েল কিছুমান বস্তু আহিব নিশ্চয়কৈ আহিব, সকলোৱে আহিব। আৰু নেক্সট প্লান এতিয়া বিলাচীপাত সকলোৱে কৈ আছে লজিং এটা লাগে। ত' চাওঁ পিছফালে জেগা আছে আমাৰ ৰিজৰ্টত, তেতিয়া যদি লজিংটো দিব পাৰোঁ চবৰে ছাপৰ্টত, কি হয় আগলৈ সেইটো চাই আছোঁ। আৰু ইয়াতে বিলাচীপাৰাৰ যিমানবোৰ আমাৰ ইউটিউবাৰ আছে, আমাৰ আছে ইউটিউবাৰ হয়, আৰু আমি চবে ইয়াতে আহিছোঁ আজি অলপ সময় ধেমালি কৰিবলৈ। ইয়াতে আছে ভাইজান, আপোনাৰ নামটো কি আছিলে? নাম শুভঙ্কৰ সাহা, আৰু মোৰ চেনেলৰ নাম জেমছ টেক এণ্ড ব্লগ। আৰু এয়া আমাৰ RK, তোমাৰ চেনেলটোৰ নামটো কি আছিলে? চেনেলৰ নাম হৈছে টেকনিকেল BLP, আৰু ব্লগিং চেনেল হৈছে RK Creative। আৰু আমাৰ আকবৰ দা, তোমাৰ চেনেলটোৰ নাম কি আছিলে? মোৰ চেনেলৰ নাম ব্লগাৰ আকবৰ। আৰু তোমাৰ নামটো কি আছিলে? HJ শৰ্মা। তোমাৰ চেনেলৰ নাম সেইটোৱে আছে। অ'কে। আৰু তোমাৰ নামটো কি আছিলে? মোৰ নাম প্ৰণৱ, আৰু মোৰ চেনেলৰ নাম প্ৰণৱ এণ্টাৰটেইনমেণ্ট। আৰু যিমানকেইটা নাম ক'লে আপোনালোকে যিমান দূৰ সম্ভৱ মানে কৰিবই লাগিব, নহ'লে ঘৰত যাই পিটি চবকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ ভিডিঅ'ৰ মাজত আপোনালোকে কি ভুল পায় সেইবোৰ আমাৰ কমেণ্টত জনাব, কোনো প্ৰব্লেম নাই। আৰু সেইবোৰ ভুল নেক্সট ভিডিঅ'ত আমি শুধৰাবলৈ যত্ন কৰিম। গতিকে আপোনালোকে ইয়ালৈ আহিব। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক জনাব কমেণ্ট ছেকশ্যনত। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক মাৰিব, এটা কমেণ্ট কৰিব, আৰু ধামকে শ্বেয়াৰ মাৰি দিব। পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে দেখতে ৰহিয়ে দ্য গ্ৰেট